মই নিতা সকলোকে স্বাগতম জনাইছো পোনপ্ৰথমে সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো শুভেচ্ছা দিয়াতে অলপ পলম হ'ল বেয়া নাপাব আজি মই বনাব ওলাইছো নাৰিকলৰ চিৰা আৰু আশা কৰো আপোনালোকে মোৰ এই ভিডিওটো শেষলৈকে চাব আহকচোন আজি ভিডিওটো আৰম্ভ কৰো নাৰিকলৰ চিৰা বনাবলৈ নাৰিকল এটা লৈছো আৰু এতিয়া নাৰিকলৰ কলা অংশখিনি কুচাই লম নাৰিকলৰ কলা অংশখিনি গুচাই লোৱাৰ পিছত নাৰিকলখিনি ভালদৰে ৰুকি লম নাৰিকলখিনি ৰুকা হৈ গ'ল এতিয়া 1 কাপ চেনি লৈছো আৰু এতিয়া চেনি দি নাৰিকলখিনি সানি লম নাৰিকলখিনি খানি লোৱাৰ পিছত কেৰাহীত দি দিম তাৰ পিছত কেৰাহীটো গেছত দি হাই ফ্লেমত দিম আৰু অলপ সময়ৰ পিছতে ল ফ্লেমত দি লৰাই থাকিলে হ'ল নাৰিকলখিনি সঘনাই লৰাই থাকিব লাগিব নহলে তলত লাগি যাব পাৰে আৰু অলপ সময়ৰ পিছতে নাৰিকলখিনিৰ পৰাই পানী ওলাব আৰু এই পানীখিনি ভালদৰে শুকাই যাব লাগিব নাৰিকলৰ পৰা ওলোৱা পানীখিনি শুকাই যোৱাৰ পিছত নাৰিকলৰ চিৰা হৈ যাব এয়া দেখিছে নাৰিকলৰ চিৰা হৈ গ'ল আশা কৰোঁ আপোনালোকে এনেদৰে নাৰিকলৰ চিৰা বনাই খাব বুলি যদি ভিডিওটো চাই ভাল পাইছে তেনেহলে লাইক কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আৰু কমেন্ট কৰি জনাব ধন্যবাদ